হেল্ল' গাইজ, আজি মই বিশেষ এটা কাৰণত ভিডিঅ' বনালোঁ। এতিয়া বাজিছে 12টা বাজিছে আৰু কিহৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে চাই থাকিব। চাই থাকিলে নিশ্চয় গম পাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মিছেছ পূৰা টোপনি ৰ'ব, জগাই আছোঁ। টোপনি গৈ আছে, শুনাচোন। হ্যাপি বাৰ্থডে। উঠা তো বলক, বাৰ্থডে বুলি মই সৰু সুৰাকৈ কিবা এটা আনিছোঁ। মই পচন্দ হয়নে নহয় নাজানো, কিন্তু সৰুকৈ এটা গিফ্ট দিম বুলি ভাবিছোঁ। মোৰ ফালৰ পৰা চিম্পুলকৈ কিবা এটা দিছোঁ। পচন্দ হয় নহয়। আপোনালোকে সকলোৱে গম পালে যে আজি মোৰ বাৰ্থডে হয়। ভালদৰে থাকোঁ যে আপোনালোকে আশীৰ্বাদ কৰিব। সৰু ভালদৰে যায় যে, আৰু বাৰ্থডে বুলি আচলতে সৰু ভালদৰে কিবা এটা ছাৰপ্ৰাইজ দিলে, তো ভাল লাগিলে, মনটো ভাল লাগিছে। আৰু কেক চেক মানে এনেকুৱা চিষ্টেম নাই, খাই পেলাই মানে সৰুৰ পৰা মিঠাই খাই আহিছোঁ। সৰুতেতো এইটো এতিয়া সৰু আছিলোঁ মানে, তেতিয়াতো কেক চেক এইবিলাক চিষ্টেম নাছিলে। সেয়াই সৰুৰ পৰা এনেদৰে মিঠাই খাই চেলিব্ৰেট কৰি আছোঁ। এটা ভাল মিঠাই খাব লাগে। মিঠাই মানে কি, মিঠা বস্তু খাব লাগে। তো সেয়াই মিঠাইৰে আজি দিনটো আৰম্ভ কৰিলোঁ। আৰু সেয়াই বাৰ্থডে বুলি কিবা এটা চেলিব্ৰেট কৰিম। আৰু আপোনালোকক ইনভাইট দিওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু বাৰ্থডে বুলি যিটো গিফ্ট দিলে, ঘৰৰ পৰা মাজতে কিবা এটা দি খেলাইছে, আৰু সেইদিনা ভাইটি আহিছিলে, এজন আহিছিলে, ভাইটি এজন দি পঠাইছে। দেখুৱাই দিওঁ আপোনালোককো এতিয়া। আছে মাহঁতে বিহু খোৱা, তো মই আগতে চালোঁ দেই। এইটো মই কালি পিন্ধি দেখুৱাম, আৰু মাহঁত আহিব নোৱাৰিব। ভাইটি এজন এইফালে আগত থাকে, তো ভাইটিজনৰ হাতত দি পঠাইছে। 2 দিনমান আগত দি পঠালে। আৰু এইযোৰ কালি পিন্ধিম, আৰু হাজবেণ্ডে দিয়া কুৰ্তি
কেইটাও পিন্ধি দেখুৱাম আপোনালোকে চাই থাকিব আৰু কিবা কৰিব সকলোৱে আৰু এতিয়া ৰাতি হ'ল যিহেতু এতিয়া আৰু আপোনালোকক কালি মৰ্ণিং লগ পাই আছোঁ আৰু সেইফালে চিকেন বহুত বহুত থেংক ইউ আজিৰ দিনটো এনেদৰে স্পেচিয়েল কৰাৰ কাৰণে তেন্তে এতিয়ালৈ বাই বাই আৰু কালি মৰ্ণিং লগ পাইছে আপোনালোকক চাই থাকিব আৰু মৰম দিব গুড নাইট গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু খোৱা গা পা ধুই ৰেডি কালি দেখুৱাইছিলোঁ আপোনালোকক মাহঁতে দি পঠোৱা কাপোৰযোৰ মাহঁতে দি পঠোৱা কাপোৰযোৰ পিন্ধি ৰেডি আৰু বাৰ্থডে বুলি তেনেকুৱা বিশেষ একো নাই ঠগী এখন আগবঢ়াম বুলি ভাবিছোঁ তো ঠগীখন আগবঢ়াওঁ গা পা ধুই আহিলোঁ আৰু হাজবেণ্ডে দিয়া কাপোৰযোৰ মানে কুৰ্তিটো পিন্ধিম পিছত আপোনালোকক দেখুৱাম তেন্তে আপোনালোকে আজি ভিডিঅ'টো চাই থাকিব তো গাইজ আপোনালোকে ভাবিছে চাগে মাইনাজনী কোন হয় মাইনাজনী মোৰ দাদাৰ ছোৱালী হয় তাতে আহিছে ৰুমত আৰু আজিৰ দিনটোত মই চবতকৈ মিছ কৰিছোঁ মোৰ মা দেউতাক মিছ কৰিছোঁ কাৰণ সৰুৰ পৰা মা দেউতাৰ লগতে বাৰ্থডে চেলিব্ৰেট কৰি আহিছোঁ আৰু লগতে মিছ কৰিছোঁ ওচৰৰ বৌ খুৰী ভাইটি ভণ্টি সকলোকে বহুত মিছ কৰিছোঁ কাৰণ প্ৰত্যেকবাৰ মানে সৰুৰ পৰা পাই আহিছোঁ বাৰ্থডে আৰু আজিৰ দিনটোত প্ৰত্যেকবাৰ মা দেউতাই এতিয়া কাপোৰযোৰ পিন্ধোঁ তো সেয়াই পিন্ধিলোঁ আজিও আজি স্পেচিয়েল দিনটোত মা দেউতাৰ আশীৰ্বাদ বহুত দৰকাৰ তো সৰুৰ পৰা মা দেউতাৰ আশীৰ্বাদ লওঁ আৰু এইবাৰতো ঘৰত যাব নোৱাৰিলোঁ তাৰ কাৰণে মা দেউতাৰ পিছত যিহেতু হাজবেণ্ডৰ এটা আশীৰ্বাদ লৈ ল'লোঁ হাজবেণ্ডৰ লগত এয়া মোৰ ছেকেণ্ড টাইম হয় বাৰ্থডে তো যোৱাবাৰতো হাজবেণ্ডৰ ঘৰত আছিলোঁ তো শাহু দেউতা আৰু হাজবেণ্ডৰ আশীৰ্বাদ লৈছিলোঁ আৰু এইবাৰতো মই দুইফালে যাব নোৱাৰিলোঁ তো সেয়াই ৰুমত তেনেদৰে সৰু সুৰাকৈ মানে বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ আৰু প্ৰসাদ অকণমান ওচৰৰ ভাইটি আৰু দিলোঁ তো সেয়াই আৰু সন্ধিয়া অকণমান ওলাই যাম এতিয়া চাই থাকিব ভিডিঅ'টো অনুভৱ কেনেকুৱা বাৰ্থডে বুলি তো গাইজ আমাৰ খানা হৈ গ'ল ৰেডি আৰু আজি চব বস্তু মানে চব হাজবেণ্ডে বনাইছে এয়া এইফালে চালাড আছে তাৰপাছত এইফালে বেঙেনা ফ্ৰাই তাৰপিছত এয়া ফুলকবি আলু তেনেকৈ চব্জি এখন আৰু এয়া মাংস দালি তেনেকৈ নাখাওঁ তো সেয়াই আজি হাজবেণ্ডে বনাইছে খাই দিওঁ আৰু এতিয়া কেনেকুৱা লাগিছে নাজানো চব মই বনাইছোঁ আজি চব ফ্ৰী বনাইছে মোক বনাব দিয়া নাই আজি মই অকণমান যোগাৰ কৰি দিছোঁ আৰু বাকীখিনি চবেই বনাইছে কেনেকুৱা লাগিছে আকৌ বনাব পাৰিছে সন্ধিয়া পোৱা যায় বেলেগ জেগাটোৰ নাম এতিয়া নকওঁ বাকী চাৰিকে গম পাব ক'ত যাওঁ মই নেক্সট লগত দিম এতিয়া হৈছে খাই লওঁ ভালদৰে ভাত খোৱা হৈ গ'ল এতিয়া কামখন মজাকৈ খাই গাইজ এতিয়া অকণমান ওলাই যাবলৈ ওলাইছোঁ আৰু
জন্মদিনৰ শুভেচ্ছা জনোৱা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আশীৰ্বাদ কৰিব আৰু ভালদৰে থাকিব পাৰে যেন। এতিয়া তাত ওলাই যাওঁ আৰু সেইটো আপোনালোকে নেক্সট ভিডিঅ'ত দেখা হ'ব। তো আপোনালোকে চাই থাকিব। ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনে আজিলৈ বাই বাই। I don't wanna fall in love, I just wanna have some fun.